নমস্কাৰ পুনৰ এটি কবিতা আগবঢ়াব বিচাৰিছোঁ। আজি মই পথাৰ কবি ৰাম গগৈদেৱৰ পথাৰ নামৰ কবিতাটোকে আবৃত্তি কৰিবলৈ লৈছোঁ। আপোনালোকৰ যদি কবিতাটো শুনি ভাল লাগে প্লিজ আপোনালোকে এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্য স্নাত ক্লেদময়, সেই বিশাল পথাৰ বিপুল সম্ভৱা, নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামনা, ঘমাক্ত দেহ আৰু দেহাতীৰ সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা। পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম পৃথিৱীৰ মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে কোটা নিৰ্ণয় সূত্ৰ। মৃতম্লান কৃষকৰ সাধনা কঠোৰ, নিৰত্ন বিমৰ্ষ আৰু ক্লান্ত স্বান্ত সন্ধিয়াত দুশ্চিন্তা দুঃসহ হৈ পৰে, মহাজনী অৰ্থনীতি দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা, পাৰ ভাঙি পানী আহে, সোঁতৰ চেৱে চেৱে বাঢ়ে নাচে আৰু হাঁহে, ক্ৰূৰ স্পৰ্শ ফেনিল উত্তাল তৰংগৰাজি, বুকুৰ সেউজী সপোনটোকো কাঢ়ি লৈ যায়, বাধা নাই অবাধে আহিল আৰু গ'ল, তেতিয়া মই কান্দো সি আৰু পথাৰেও ইনাই বিনাই কান্দে। বিচিত্ৰ অভিব্যক্তি সন্মিলিত কৃষকৰ সমস্বৰদৃঢ় কণ্ঠ, বিননিত বিদ্ৰোহৰ জাগৰণ আহে, অদ্ভুদয় প্ৰভাতী চেতনা, অগ্নিদিশা দ্ৰুত অভিযান অবিৰাম, অধিকাৰ সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজে ৰঙা ইতিহাস লিখা হয়, পৰিৱৰ্তন আৰু শাল কোৰ দালৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক পলাতক উদাস্ত মহাজন, পুঁজিপতি সমস্ত শোষক, বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে, সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী হয়, বাকৰিত সোণগুটি লাগে, নতুন আৰু নতুন সেই পথাৰ, সেই সৃষ্টি সম্ভৱা বিশাল পথাৰ, তোমাক নমস্কাৰ তোমাক নমস্কাৰ তোমাক নমস্কাৰ। নমস্কাৰ।